বিভিন্নজনে বিভিন্ন সময়ত বহুজনক সহায় কৰা আমি ইতিমধ্যে দেখি আহিছোঁ। কিন্তু আজি আমি আপোনালোকৰ ওচৰত পৰিচয় কৰোৱাব বিচাৰিছোঁ অন্য এগৰাকী সমাজপ্ৰিয় তথা ৰাইজক সহায় কৰি ভাল পোৱা ব্যক্তিক। নাম তেওঁৰ বাপুকণ আলী। কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ বাপুকণ আলী এগৰাকী সমাজকৰ্মীৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনৰ হাজো সমষ্টিৰ অন্যতম প্ৰতিদ্বন্দ্বী। বিভিন্ন সময়ত হাজোবাসী ৰাইজক সহায়ৰ হাত আগবঢ়োৱাৰ উপৰিও হাজো সমষ্টিত বানপানীৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যাৰ উপৰিও কৰোনা মহামাৰীৰ ফলত আৰম্ভ হোৱা লকডাউনৰ সময়তো লকডাউনে জুৰুলা কৰা বিভিন্নজনক সহায় কৰাৰ বাবে তেওঁ আগবাঢ়ি আহিছিল। বৰ্তমান সময়ত বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত আগন্তুক বিধানসভা নিৰ্বাচনক লৈ দেখিবলৈ পোৱা গৈছে ব্যাপক তৎপৰতা। এই ক্ষেত্ৰত কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ সমাজকৰ্মী তথা হাজো সমষ্টিৰ আগন্তুক বিধানসভাৰ নিৰ্বাচনী প্ৰতিদ্বন্দ্বী বাপুকণ আলীৰ নিৰ্বাচনী পৰিকল্পনাৰ সবিশেষ জানিবলৈ আমাৰ সাংবাদিক উপস্থিত হৈছে তেওঁৰ বাসগৃহত। শুনো আহক নিৰ্বাচনী পৰিকল্পনাক লৈ কৰা তেখেতৰ মন্তব্য। দেখা গৈছে বিগত বহু বছৰ ধৰি আপুনি কংগ্ৰেছৰ সৈতে জড়িত হৈ আছে আৰু এইবাৰ আপুনি হাজো সমষ্টিৰ এজন সবল দাবীদাৰ। হয়, এই সন্দৰ্ভত আপুনি কি মন্তব্য কৰিব? অকল মই দাবীদাৰ হিচাপে কাম কৰা নাই, মানে কংগ্ৰেছ হিচাপে যিখিনি আমাৰ দায়িত্ব কৰ্তব্য বিগত প্ৰায় 3 বছৰ ধৰি হাজো সমষ্টিত বিভিন্ন সামাজিক কামৰ লগত মই জড়িত, বিভিন্ন অনুষ্ঠানৰ লগত জড়িত। যেতিয়া হাজো সমষ্টিত যেতিয়া দুৰ্যোগ হয় মই সদায় হাজো ৰাইজৰ ওচৰত আছোঁ, বা ক'ভিডৰ ক্ষেত্ৰতো মই হাজো ৰাইজৰ ওচৰত সদায় আছোঁ। হাজোৰ ৰাইজে আপোনাক কেনেকুৱা ধৰণৰ সঁহাৰি দিছে বৰ্তমান সময়লৈকে? মই যিটো ভাবিছিলোঁ তাতকৈ বহুত ওপৰত হাজো ৰাইজে মোক আদৰি লৈছে, সঁহাৰি দিছে। কাৰণ হাজো ৰাইজে এটা কথা বুজি পাইছে যে যিজন ব্যক্তি বিপদৰ সময়ত আমাৰ লগত সদায় আছে তেনেকুৱা ব্যক্তিৰ লগতো আমি আছোঁ। এইটো হাজো ৰাইজৰ মতামত। হাজো সমষ্টিটো এনেকুৱা এটা সমষ্টি, আচলতে হাজো সমষ্টিবাসীয়ে বিগত সময়ছোৱাত তেওঁলোকে কাৰ সপক্ষে ভোট প্ৰদান কৰে বা মতদান দিয়ে, সেই সন্দৰ্ভত কিন্তু তেওঁলোকক দেখা গৈছিল যে যোৱাটো ইলেকশ্যনত বিজেপিক তেওঁলোকে নিৰ্বাচন কৰিলে। এইবাৰ আপোনালোকক কংগ্ৰেছক কিয় নিৰ্বাচন কৰিব বুলি আপুনি ভাবে? যোৱাবাৰ 2016ত যিটো 2014ত মোদীত হৈ আছিল, 2016ত যিটো পৰিৱৰ্তনৰ গান দিছিল, সেই পৰিৱৰ্তন হ'ব বুলি ৰাইজে ভাবিছিল যে এনেকুৱা এটা যদি দল শাসনত 15 বছৰ থাকে তেতিয়া বিৰোধী প্ৰতিষ্ঠান হোৱা এটা আহে। সেই ক্ষেত্ৰত আমাৰ কংগ্ৰেছৰ ক্ষেত্ৰতো সেইটোৱে একেই হৈছিল আৰু ভাবিছিল যিহেতুকে পৰিৱৰ্তনৰ কথা কৈছিল, সৰ্বানন্দ অসমৰ আনন্দ, সৰ্বানন্দক অসমৰ আনন্দ বুলি মানুহে আদৰি লৈছিল। কিন্তু তেখেতসকলে যেতিয়া শাসনভাৰত আহিল তাৰ উল্টা প্ৰতিচ্ছবি এটা দেখা গ'ল। তেখেতসকলে ৰাইজৰ কোনো কাম নকৰিলে, জাতি মাটি ভিত্তিৰ কথা কৈছিল, সেই ক্ষেত্ৰত একো নকৰিলে, কেৱল হিন্দু মুছলমানৰ নামত তেখেতসকলে ৰাজনীতি কৰিলে, তাত বাহিৰে একো নকৰিলে। সেইকাৰণে যে হাজো ৰাইজে বা অসমৰ ৰাইজে বুজি উঠিছে যে কংগ্ৰেছে এটা দল শাসনভাৰ কৰিব লাগিলে, সুশাসন কৰিব লাগিলে, ৰাইজৰ উন্নয়ন কৰিব লাগিলে, ভেঞ্চাৰ স্কুল গভৰ্ণমেণ্ট কৰিব লাগিলে, নিবনুৱাক চাকৰি দিব লাগিলে, দলং ৰাস্তা ঘাট বনাব লাগিলে কংগ্ৰেছ দলে বনাব বা কংগ্ৰেছ চৰকাৰে বনাব। সেইকাৰণে এইবাৰ ৰাইজে নিজকে প্ৰস্তুত কৰি লৈছে যে এইবাৰ আমি কংগ্ৰেছক ভোট দিম আৰু 2021ত নিশ্চয় কংগ্ৰেছ চৰকাৰ আহিব। সুমন হৰিপ্ৰিয়া আপোনাৰ বাবে কিয় প্ৰত্যাহ্বান নহ'ব? পোনপটীয়া প্ৰশ্ন মোৰ। সুমন হৰিপ্ৰিয়া কেৱল MLA হ'ব লগা কাৰণে হৈছে, ৰাইজেতো একো কাম কৰা নাই। তেওঁ ক'ভিডতে হওক, বানপানীতে হওক, বিভিন্ন সমস্যাত ৰাইজৰ ওচৰত যোৱা নাই। কেতিয়াবা তেখেতসকলে মন্তব্য কৰে যে হাজো ৰাইজে মুছলমানৰ দোকানৰ পৰা বস্তু কিনিব নালাগে। হাজো ৰাইজে উন্নয়নে বিচাৰিছে, নিবনুৱা সমস্যাৰ সমাধান বিচাৰিছে, ৰাস্তা ঘাট বিচাৰিছে, দলং বিচাৰিছে। কিন্তু এইটোতো বিচৰা নাই যে মুছলমানৰ দোকানৰ পৰা হিন্দু মানুহ বস্তু ক্ৰয় কৰিব নালাগে, মুছলমান মানুহে হিন্দু মানুহৰ পৰা দোকানৰ পৰা বস্তু ক্ৰয় কৰিব নালাগে, এনেকুৱা ধৰণৰ কথাটো ৰাইজে বিচৰা নাই। ৰাইজে উন্নয়ন বিচাৰিছে, নিবনুৱা সমস্যাৰ সমাধান বিচাৰিছে। সেইকাৰণে
সুমন হৰিপ্ৰিয়া মোৰ কাৰণে প্ৰত্যাহ্বান নহয়। পোনপটীয়াকৈ এইখিনিতে আৰু এটা বিষয় আহি পৰিছে, যিটো হিন্দু মুছলমানৰ প্ৰসংগটো হৈছে। হাজো এনেকুৱা এটা সমষ্টি যি সমষ্টিত অধিকাংশ ভোটাৰ হিন্দু বা মুছলমান বুলি ক'ব নোৱাৰি। এনে ক্ষেত্ৰত আপুনি হিন্দু ভোট বা মুছলমান ভোট কোনটো ভোটৰে জয়ী হ'ম বুলি ভাবিছে, নে আপুনি দুই পক্ষৰ পৰাই ভোট পাব বুলি আশা কৰিছে? হাজো পঞ্চতীৰ্থ তীৰ্থনগৰী, হাজো এখন এনেকুৱা ঠাইত তাত হিন্দু মুছলমান স্থান নাই। হাজো যিটো মাধৱ মন্দিৰ, যিটো পঞ্চতীৰ্থ, সেই পঞ্চতীৰ্থ যিখন পৰিচালনা কমিটি মন্দিৰ, সেই মন্দিৰ পৰিচালনা কমিটিৰ ভোটদান কৰে মুছলমান মানুহ, যিটো পৃথিৱীত বিৰল। আৰু আপোনাৰ যেতিয়া অষ্টমীৰ দিনা গোসাঁই ধোৱাৰ কাৰণে হাজোৰ পৰাই আপোনাৰ শুৱালকুছিলৈ যায়, তাত আগে পিছে মুছলমান মানুহ পহৰাদাৰ হয়। এনেকুৱা এটা সমষ্টিত হিন্দু মুছলমানৰ কথা নাই। তাত হাজো ৰাইজে এনেকুৱা এজন ব্যক্তি বিচাৰে, যিজন ব্যক্তি বিপদে আপদে যিকোনো দুৰ্যোগৰ সময়ত আমাৰ ওচৰত খাৰা হৈছে, আমাৰ মনৰ বুজ লৈছে বা কিছু পৰিমাণে সাহায্য প্ৰদান কৰিছে, তেনেকুৱাই ব্যক্তিক বিচাৰে। তাত হিন্দু মুছলমানৰ স্থান নাই বা হিন্দু মুছলমান বুলি কোনো কথা নাই তাত। এটা বিষয় আৰু আহি পৰিছে, দেখা গৈছে যে আপুনি এগৰাকী সবল দাবীদাৰ, তৎসত্ত্বেও কিন্তু দুজন মানে তেওঁ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে কংগ্ৰেছ দলৰ। তেওঁলোক আপোনাৰ বাবে প্ৰত্যাহ্বান হ'ব পাৰে নেকি? প্ৰত্যাহ্বান এইকাৰণে নহয় যে হাজো ৰাইজে বা ভোটাৰে বা আমাৰ হাইকমাণ্ডে, আমাৰ এই ইনচাৰ্জ AICC জেনেৰেল ছেক্ৰেটাৰী, অসমৰ প্ৰভাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়া এটা কথা এইবাৰ আহি কৈ গৈছে যে মোৰ ওচৰত টিকেট বিচাৰি আহিব নালাগে, ৰাজীৱ ভৱনত আহিব নালাগে, AICC অফিচ দিল্লীত আহিব নালাগে, মই নিজে যাম। যিজন ব্যক্তি সমষ্টিত কাম কৰিছে, ৰাইজে আদৰি লৈছে, তেনেকুৱা ব্যক্তিত মই নিজে গৈ টিকেট প্ৰদান কৰিম। সেই ক্ষেত্ৰত বাকী কৰিছে, প্ৰত্যেকে কৰিছে। তুলনামূলকভাৱে আপুনি ৰাইজৰ ওচৰত গ'লে গম পাব যে মোৰ হাজো ৰাইজৰ কিমান অৱদান আছে আৰু বাকীখিনি প্ৰত্যক্ষ প্ৰাৰ্থীৰ কিমান অৱদান আছে, সেই কথাটো আপোনালোকে ৰাইজৰ ওচৰত গ'লে গম পাব। APCC সৈতে আপুনি এগৰাকী এক্সিকিউটিভ মেম্বাৰ হয় APCC, যোগাযোগ কৰিছেনে? তেওঁলোকৰ মতামত কেনেকুৱা ধৰণৰ? আপোনাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি আপুনি আশাবাদী? চাওক, অসম প্ৰদেশ কমিটিৰ সভাপতি মাননীয় ৰিপুণ বৰা ডাঙৰীয়া, তেখেতৰ প্ৰত্যেকজন প্ৰাৰ্থী তেখেতৰ অনুমতি লৈ সমষ্টিত কাম কৰি আছে। সমষ্টিত এনেকুৱা নহয় যে এজনকে কাম কৰিব দিছে, বহুকেইজন আছে। কাৰণ আমি কংগ্ৰেছ দল এটা গণতান্ত্ৰিক দল, তাত প্ৰত্যেকৰে অধিকাৰ আছে প্ৰাৰ্থিত্ব বিচৰাৰ কাৰণে। তাত যিজনে বেছি কাম কৰে বা যোনে মাৰ্থান ৰেচৰ দৰে যিজনে দৌৰি ওলাই আহিব, তেওঁকে ফাৰ্ষ্ট প্ৰাইজটো দিব, আৰু যিজনে সময়ত লক্ষ্যস্থান নাপায় তেনেকুৱা প্ৰাৰ্থীক নিশ্চয় প্ৰাৰ্থিত্ব প্ৰদান নকৰে। আপুনি ফাৰ্ষ্ট প্ৰাইজটো পাব বুলি আশাবাদী? নিশ্চয়, মই ফাৰ্ষ্ট প্ৰাইজৰ কাৰণে কষ্ট কৰিছোঁ, দিন ৰাত কাম কৰি আছোঁ, আৰু ফাৰ্ষ্ট প্ৰাইজটো মই ল'ম বুলি ভাবিছোঁ। হাজোৰ জনতাক আপুনি কিবা ক'ব বিচাৰিব? হাজো ৰাইজক বা হাজো জনতাক মই এইটোৱে ক'ব বিচাৰোঁ যে হাজো ৰাইজৰ মই এজন নিজৰ ল'ৰাৰ দৰে কাম কৰিব বিচাৰোঁ। নিজৰ ল'ৰা এজনে যেনেকৈ মাক বাপেকৰ দায়িত্ববোধ পালন কৰি কাম কৰে, তদ্ৰূপ মই তেনেকুৱা হাজো ৰাইজৰ নিজৰ এজন সন্তানৰ দৰে কাম কৰিব বিচাৰোঁ। প্ৰত্যেকটা সমস্যাত, প্ৰত্যেকটা দুৰ্যোগৰ সময়ত মই হাজো ৰাইজৰ ওচৰত আছোঁ, সদায় থাকিম। মই MLA হওঁ নোহোৱা সেইটো ডাঙৰ কথা নহয়, কিন্তু মই এটা ডাঙৰ কথা, মোৰ দায়িত্ব আৰু কৰ্তব্য আছে। হাজো ৰাইজে মোক যিখিনি মৰম আৰু আদৰ দিছে, সেই তাৰ বিনিময়ত সদায় হাজো ৰাইজৰ ওচৰত থাকিম, হাজো ৰাইজৰ ওচৰত কাম কৰিম, আৰু কিবা এটা কাম কৰিম বুলিয়ে হাজো ৰাইজৰ ওচৰত গৈছোঁ। এনেই যাব লগা কাৰণে মই যোৱা নাই, নিশ্চয় কিবা এটা কৰি দেখুৱাম, তেতিয়া হাজো ৰাইজে নিশ্চয় গম পাব।